নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম সেৱা ক্লাছ 10 সোশিয়াল সায়েন্সৰ 100% কমন এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম হয় 2025 ৰ যি এসএসএলসি ফাইনেল এক্সাম আছে তাৰ কাৰণে সোশিয়াল সায়েন্সৰ 100% এমসিকিউ বোৰ আমি আলোচনা কৰিম হয় দশম শ্ৰেণীৰ সমাজ বিজ্ঞান আজি আমি আলোচনা কৰিম ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান পাৰ্ট 2 চেপ্টাৰ নম্বৰ 1 ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰৰ যিমানবোৰ কমন এমসিকিউ আছে যিবোৰ 2025 ফাইনেল এক্সামত আহিব পাৰে সেইবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 1 ভাৰতীয় গণতন্ত্ৰ প্ৰথমতে সোৱা কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল হয় আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ শাসন কালত আছিল হয় ব্ৰিটিছে শাসন কৰিছিল তো তাকে আমাক কৈছে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল অপচন কিটা চাও 1657 চনৰ পৰা 1947 চনলৈ 1757 চনৰ পৰা 1947 চনলৈ 1857 চনৰ পৰা 1945 চনলৈ 1757 চনৰ পৰা 1947 চনলৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টু হ'ব 1757 চনৰ পৰা 1947 চনলৈ ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো সোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে হয় আমাৰ ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল এটো আমি অপচন চাবই নালাগে আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্ট তাৰিখে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ সি টু হ'ব 1947 চনৰ 15 আগষ্ট তাৰিখে নেক্সট কোৱেশ্চন সোৱা নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল যি 1945 চনত যি নিৰ্বাচন হৈছিল ইংলেণ্ডত সে কোনটো দল জয়ী হৈছিল অপচন কিটা সোৱা শ্ৰমিক দল গণতান্ত্ৰিক দল কনজাৰভেটিভ দল কমিউনিষ্ট দল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টু হ'ব শ্ৰমিক দল হয় 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল শ্ৰমিক দল নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল অপচন কিটা সোৱা 1944 চনৰ মাৰ্চ মাহত 1945 চনৰ মাৰ্চ মাহত 1946 চনৰ মাৰ্চ মাহত 1947 চনৰ মাৰ্চ মাহত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টু হ'ব 1946 চনৰ মাৰ্চ মাহত হয় কেবিনেট মিছন ভাৰতলৈ 1946 চনৰ মাৰ্চ মাহত আহিছিল নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো সোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা কনষ্টিটিউয়েন্ট এছেম্বলি গঠন হৈছিল হয় কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল অপচন কিটা সোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুছলিম লীগৰ ফৰৱাৰ্ড ব্লকৰ কেবিনেট মিছনৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টু হ'ব কেবিনেট মিছনৰ হয় কেবিনেট মিছনৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল বুজি পালা নেক্সট কোৱেশ্চন তো সোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল ডেছ কিমান চনত বহিছিল অপচন কিটা সোৱা 1945 চনৰ 11 ডিসেম্বৰত 1946 চনৰ 9 ডিসেম্বৰত 1946 চনৰ 12 ডিসেম্বৰত 1947 চনৰ 9 ডিসেম্বৰত হয় সংবিধান সভাৰ প্ৰথমটো বৈঠক কেতিয়া হৈছিল অপচন কিটা শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টু হ'ব 1946 চনৰ 9 ডিসেম্বৰত মনত ৰাখিবা সংবিধান সভাৰ প্ৰথমটো বৈঠক হৈছিল 1946 চনৰ 9 ডিসেম্বৰত অপচন নম্বৰ বি টু নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতৰ বাবে ৰচনা কৰিবলগীয়া সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডেছ হয় ভাৰতৰ বাবে যি ৰচনা কৰিবলগীয়া সংবিধান সভাৰ প্ৰথমটো বৈঠকত সভাপতিত্ব কৰিছিল ডেছ কোনে সভাপতিত্ব কৰিছিল অপচন কিটা সোৱা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ সদ্ভিদানন্দ সিনহাই আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টু হ'ব ডক্টৰ সদ্ভিদানন্দ সিনহাই বুজি পালা ডক্টৰ সদ্ভিদানন্দ সিনহাই
প্ৰথমটো যি বৈঠক হৈছিল তাৰ সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সংবিধান সভাত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় যি সংবিধান সভা হৈছিল সেই সংবিধান সভাক কাক সংবিধান সভাৰ স্থায়ী সভাপতি হয় স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় অপচন কিটা চোৱা অপচন এ টো কি কৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ সদ্ভিদানন্দ সিনহা আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হয় যি সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি যে খচৰা সমিতি গঠন কৰিছিল সেই খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি অপচন কিটা চোৱা ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সৈয়দ মোহাম্মদ সাদুল্লাহ এন গোপাল স্বামী আয়েংগাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ হয় যে খচৰা সমিতি আছিল সেই খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দটোটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল যি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ আছে এই দুটা শব্দ সংবিধানৰ কিমান সংশোধনীৰ মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল অপচন কিটা চোৱা 1976 চনৰ 42 নং সংশোধনী 1977 চনৰ 43 নং সংশোধনী 1983 চনৰ 46 নং সংশোধনী 1944 চনৰ 49 নং সংশোধনীত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব 1976 চনৰ 42 নং সংশোধনীত হয় 1976 চনৰ 42 নং সংশোধনীত যি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা আছে এই শব্দ দুটা সংবিধানৰ কি হ'ল প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল নেক্সট কুৱেশ্যন লাগবহাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি SSLC 2025 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 10 সোশিয়াল সায়েন্স সলিউশন 2025 সোশিয়াল সায়েন্সৰ কমপ্লিট সলিউশন কমপ্লিট কুৱেশ্যন এনসাৰ সকলোবোৰ তোমালোকে এই চেনেলটোত পাবা 2025 ৰ কাৰণে অলৰেডি মই বহুত গিটা ভিডিও বনাইছো তোমালোকে ডেসক্ৰিপচনত যাব পাৰা ডেসক্ৰিপচনত গোটে গিটা ভিডিওৰে প্লেলিস্ট বনোৱা আছে প্লেলিস্টবোৰ তোমালোকে চাব পাৰা লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ কুৱেশ্যন পেপাৰো পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল কি কমন কুৱেশ্যন কি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে এই সকলোবোৰ তোমালোকে পাবা ওকে তো এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু বন্ধু বান্ধৱীলৈকে ভিডিওটো শেয়াৰ কৰা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ইংৰাজী ফেডাৰেচন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে যি ইংৰাজী ফেডাৰেচন শব্দটো আছে এই শব্দটো কোনটো ভাষাৰ পৰা আৰু কি শব্দৰ পৰা আহিছে অপচন কিটা চোৱা গ্ৰীক শব্দ হয় গ্ৰীক শব্দ ফয়েডাছৰ পৰা লেটিন শব্দ ফয়েডাছৰ পৰা ফৰাসী শব্দ ফয়েডাছৰ পৰা ওপৰৰ এটাও নহয় যি ইংৰাজী ফেডাৰেচন শব্দটো আছে এই শব্দটো কোনটো ভাষাৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি টো হ'ব লেটিন শব্দ কিহৰ পৰা আহিছে ফয়েডাছৰ পৰা আহিছে এই ফেডাৰেচন শব্দটো বুজি পালা নেক্সট কুৱেশ্যন চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে লেটিন শব্দ ফয়েডাছৰ অৰ্থ হয় যি লেটিন শব্দ ফয়েডাছ যাৰ পৰা ফেডাৰেচন শব্দটো আহিছে আমি পালো হয় ইংৰাজী ফেডাৰেচন শব্দটো কৰ পৰা আহিছে লেটিন শব্দ ফয়েডাছৰ পৰা আহিছে এতিয়া আমাক সুধিছে যে লেটিন শব্দ ফয়েডাছৰ অৰ্থ হয় এই যে লেটিন শব্দ ফয়েডাছ তাৰ অৰ্থটো কি অপচন কিটা চোৱা যুদ্ধ অথবা শান্তি যুদ্ধ অথবা শাস্তি যুদ্ধ অথবা ধ্বংস চুক্তি অথবা সন্ধি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব চুক্তি অথবা সন্ধি যে লেটিন শব্দ ফয়েডাছটো আছে এই ফয়েডাছটোৰ অৰ্থ হ'ল কি
চুক্তি অথবা সন্ধি বুজি পালা তোমালোকে যদি বুজি পোৱা নাই তেনেহলে পুনৰ আৰু এবাৰ পঢ়ি লবা পজ কৰি কেনে ভিডিওটো তোমালোকে বুজি পাই যাবা নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমল্যান্ড অফ ফেডাৰেশন বুলি কাক কোৱা হয় হয় যি যুক্তৰাষ্ট্ৰৰ গৃহভূমি কাক কোৱা হয় অপচন কিটা চোৱা ভাৰতবৰ্ষ আমেৰিকা গ্ৰেট ব্ৰিটেইন কানাডা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব আমেৰিকা হয় যি যুক্তৰাষ্ট্ৰৰ গৃহভূমি কাক কোৱা হয় আমেৰিকাক কোৱা হয় বুজি পালা তাৰ কাৰণে আমি আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি উল্লেখ কৰো হয় নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নে অপচন কিটা চোৱা আছে নাই সীমিতভাৱে আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব নাই হয় আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দেশৰ পৰা অনুকৰণ কৰা হৈছে হয় যি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আছে ক'ৰ পৰা অনুসৰণ কৰা হৈছে অপচন কিটা চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা নে গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা নে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা নে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান হয় যি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আছে ইয়াৰ ক'ৰপে লোৱা হৈছে ক'ৰপে অনুসৰণ কৰা হৈছে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে হয় যি ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো এইটো কোনটো দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে অপচন কিটা চোৱা চীন দেশৰ সংবিধানৰ পৰা গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা নে ওপৰৰ এটাও নহয় ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো অপচন নম্বৰ বি গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল হয় কিয় পঠিয়াইছিল আসলতে কুৱেশ্যনটো অলপ ভুল হ'ল যে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ কিয় পঠিয়াইছিল অপচন কিটা চোৱা ভাৰতত ব্ৰিটিছে স্থাপন কৰা ব্যৱসায় উদ্যোগ কাৰখানা ইংলেণ্ডলৈ নিয়াৰ বাবে অপচন নম্বৰ বি ভাৰতবৰ্ষক কঠোৰভাৱে শাসন কৰি স্বাধীনতা আন্দোলনৰ মষিমূৰ কৰিবৰ বাবে অপচন সি এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে অপচন ডি ওপৰৰ এটাও নহয় হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল কাৰণ অপচন নম্বৰ সি টো হ'ব এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে বুজি পালা এই কেবিনেট মিছনটো কিয় পঠাইছিল কেবিনেট মিছনটো পঠাইছিল এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ভাৰতলৈ পঠিয়াইছিল বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা দেশ ভিত্তিত চলিছিল হয় কাৰণ এইটো সময়ত ভাৰতৰ সংবিধানটো কি কৰি আছিল লিখি আছিল হয়নে নাই কিন্তু এতিয়া আমাক সুধিছে যে 1947 চনৰ পৰা 47 চনৰ 15 আগষ্টৰ পৰা যেতিয়া স্বাধীনতা পালে লাভ কৰিলে ভাৰতবৰ্ষই তাৰ পিছত 1950 চনৰ 26 জানুৱাৰীলৈ সংবিধান লিখাৰ কমপ্লিট হোৱাৰ আগলৈ ভাৰতৰ শাসন ব্যৱস্থা দেশ ভিত্তিত চলিছিল কিহৰ ভিত্তিত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল অপচন কিটা চোৱা 1915 চনৰ ভাৰত চৰকাৰ আইন মতে নে 1929 চনৰ ভাৰত চৰকাৰ আইন মতে নে 1935 চনৰ ভাৰত চৰকাৰ আইন মতে নে 1945 চনৰ ভাৰত চৰকাৰ আইন মতে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইন মতে হয় 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইন ভিত্তিত চলিছিল বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সংবিধান সভাই কেতিয়া খচৰা কমিটি ড্ৰাফটিং কমিটি গঠন কৰে হয় সংবিধান সভাই কেতিয়া কোন চনত যি খচৰা সমিতি আছে খচৰা সমিতিটো গঠন কৰে
অপশ্যন কেইটা আছে 1947 চনৰ 16 আগষ্টত 1947 চনৰ 21 আগষ্টত 1947 চনৰ 29 আগষ্টত 1948 চনৰ 19 আগষ্টত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 1947 চনৰ 29 আগষ্টত হয় সংবিধান সভাই 1947 চনৰ 29 আগষ্টত খচৰা কমিটি ড্ৰাফটিং কমিটি গঠন কৰে বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ ডেছখন বৈঠক বহিছিল হয় ভাৰতৰ যি সংবিধানটো আছে এই সংবিধানটো প্ৰস্তুত কৰা সম্পৰ্কত মানে প্ৰস্তুত কৰিবৰ কাৰণে কি কৰিব লাগিব কি কৰিব নালাগে তাৰ কাৰণে বিভিন্ন ধৰণৰ বৈঠক বহিছিল হয় বহুতবাৰ বৈঠক বহিছিল তে তাকে কৈছে আমাক যে প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ ডেছখন বৈঠক বহিছিল কিমানখন বৈঠক বহিছিল অপশ্যন কেইটা চোৱা 11খন 15খন 17খন 20খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 11খন হয় যি ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ 11খন বৈঠক বহিছিল বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক কিমান দিন পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছিল হয় কিমান দিনৰ পৰিশ্ৰমৰ অন্তত হয় খচৰা কমিটিয়ে সংবিধানৰ যি খচৰা প্ৰস্তুত কৰি উলিয়াইছিল অপশ্যন কেইটা চোৱা প্ৰায় 2 বছৰ প্ৰায় 3 বছৰ প্ৰায় 3 বছৰ 6 মাহ প্ৰায় 2 বছৰ 6 মাহ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব প্ৰায় 3 বছৰ বুজি পালা প্ৰায় 3 বছৰ কাল লাগিছিল সংবিধানৰ খচৰা প্ৰস্তুত কৰি উলিয়াবলৈ নেক্সট কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সংবিধান সভাৰ খচৰা কমিটি ড্ৰাফটিং কমিটি যাক ইংলিছত কি বুলি কোৱা হ'ব ড্ৰাফটিং কমিটিয়ে সংবিধান খচৰা প্ৰস্তুত কৰি দাখিল কৰে ডেছ মানে কিমান চনত দাখিল কৰিছিল খচৰা প্ৰস্তুত কৰি অপশ্যন কেইটা চোৱা 1947 চনৰ 16 আগষ্টত 1947 চনৰ 26 নৱেম্বৰত 1948 চনৰ 19 আগষ্টত 1949 চনৰ 26 নৱেম্বৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব 1949 চনৰ 26 নৱেম্বৰত হয় 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ খচৰা কমিটিয়ে ড্ৰাফটিং কমিটিয়ে সংবিধান খচৰা প্ৰস্তুত কৰি দাখিল কৰিছিল বুজি পালা নেক্সট কুৱেশ্যন চোৱা 23 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হয় যি ভাৰতৰ নতুন সংবিধানখন যেতিয়া লিখি উলিয়াইছিল সেই সংবিধানখন কেতিয়া বলবৎ কৰা হয় আমি সকলোৱে জানো অপশ্যন কেইটা চাব আমাৰ দৰকাৰেই নাই তাৰ উত্তৰটো কি হ'ব 1950 চনৰ 26 জানুৱাৰী হয় অপশ্যন নম্বৰ বি টো হ'ব 1950 চনৰ 26 জানুৱাৰী বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সৰ্বভৌমত্ব মানে দেশ যি সৰ্বভৌমত্ব আছে এইটো মানে কি বুজায় অপশ্যন কেইটা চোৱা ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা এক প্ৰকাৰৰ ক্ষমতা ওপৰৰ এটাও নহয় যি সৰ্বভৌমত্ব মানে কি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল ডেছ চনত হয় যি পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল ডেছ চনত অপশ্যন কেইটা চোৱা 1915 চনৰ ভাৰত চৰকাৰ আইনে 1929 চনৰ ভাৰত চৰকাৰ আইনে 1935 চনৰ ভাৰত চৰকাৰ আইনে 1947 চনৰ ভাৰত চৰকাৰ স্বাধীনতা আইনে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইনে এই কুৱেশ্যনটো অলপ আগতে আমি পাই আহিছিল এই কুৱেশ্যনটো আমাক সুধিছিল যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ যেতিয়া ভাৰতবৰ্ষ কোনটো আইনৰ দ্বাৰা চলিছিল তাকে আমাক এতিয়া সুধিছে যে পৰাধীন ভাৰতবৰ্ষ সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল সো কাৰেক্ট আনসাৰটো কি হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইনে বুজি পালা নেক্সট কুৱেশ্যন চোৱা 26 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো ডেছ বাক্যৰে আৰম্ভ কৰা হয় যি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো আছে এটো ডেছ বাক্যৰে আৰম্ভ কৰা হয় অপশ্যন কেইটা চোৱা আমি ভাৰতৰ জনসাধাৰণে আমি সংবিধানৰ প্ৰণেতাসকলে আমি স্বাধীনতা সংগ্ৰামীসকলে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব আমি ভাৰতৰ জনসাধাৰণে হয় ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনাটো আছে আমি ভাৰতীয় জনসাধাৰণে বাক্যৰে আৰম্ভ হৈছে
বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যুক্তৰাষ্ট্ৰ শব্দটো দেশৰ সংবিধানত উল্লেখ নাই যি যুক্তৰাষ্ট্ৰ শব্দটো আছে এইটো দেশৰ সংবিধানত মানে কোন দেশৰ সংবিধানত উল্লেখ নাই অপচন কিটা চোৱা আমেৰিকা ভাৰত সুইজাৰলেণ্ড কানাডা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব ভাৰত হয় আমাৰ ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই বুজি পালা নেক্সট কুৱেশ্যন চোৱা 28 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দ্বৈত নাগৰিকত্ব দেশৰ সংবিধানৰ এটা বৈশিষ্ট্য অপচন কিটা চোৱা আমেৰিকা ভাৰত সুইজাৰলেণ্ড কানাডা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব আমেৰিকা হয় যি দ্বৈত নাগৰিকত্ব আমেৰিকাৰ সংবিধানৰ এটা বৈশিষ্ট্য বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক কি কৈছে 29 নম্বৰ কুৱেশ্যন প্ৰস্তাৱনাত ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ দেশ গণৰাজ্য হিচাপে স্বীকৃতি দিছে হয় প্ৰস্তাৱনাত ভাৰতক এখন কি বুলি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ দেশ গণৰাজ্য হিচাপে স্বীকৃতি দিছে আৰু কি অপচন কিটা চোৱা ৰাজতান্ত্ৰিক গণতান্ত্ৰিক একনায়কত্ববাদী এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব গণতান্ত্ৰিক হয় প্ৰস্তাৱনাত ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে স্বীকৃতি দিছে বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে ভিডিঅ'টো তোমালোকে লাইক কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰা অলৰেডি মই সোশ্যাল সায়েন্সৰ বহুতকেইটা চেপ্টাৰৰ কুৱেশ্যন আনসাৰ ভিডিঅ' বনাইছো তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত গৈ তোমালোকে প্লেলিষ্ট পাবা প্লেলিষ্টৰ পৰা তোমালোকে গোটেইকেইটা চেপ্টাৰ চাব পাৰিবা অলৰেডি মই ইতিহাস আৰু ভূগোলৰ যি চেপ্টাৰ পাৰ্ট দুটা আছে সেই পাৰ্ট দুটাৰ ভিডিঅ' মই বনাইছো তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই